অ দেউতা বৈ ক পেহীহঁতৰ ঘৰলৈ যাম। পেহীহঁতৰ ঘৰলৈ গ'লে মানে মোক হাঁহ মাংস খুৱাম বুলি কৈছিলে যে বৰ যে খাং লাগিছে মোৰ। আই ঐ ভূত, তই অকল হাঁহ মাংস মাৰিলেহে পেহীহঁতৰ ঘৰলৈ যাবি তাৰমানে। এনেকে হ'লে নাযাও। এনেকে হ'লেচোন পেহাক বিয়াত বেয়া বুলিয়ে কওঁচোন। কথাষাৰো শুদ্ধকে ক'ব নোৱাৰে। হাঁহ মাংস মাৰে জানো? হাঁহে মাৰে, মাংস মাৰিব নোৱাৰে নহয়। বৰ মোক কইন ধৰাটো ওলাইছে। কথা ক'বলৈ আহে। কথাষাৰ ভুলকে ক'লোৱে যেনিবা, সঁচা হয় নাই সেইটো কক। আমাৰ ঘৰতনো কেতিয়া হাঁহ মাৰি খাই পাচোন কচোন? লোকৰ ঘৰত এতিয়া খাবলৈ মাতিছে, যাবি বুলি কোৱা পাছতো যাবলৈ টান পাওঁ যে। বৈ ক যাং, নহ'লে মই অকলে হ'লেও যাম দেই। ভূতৰ তাৰমানে জিভা পানী টপ টপকে পৰিয়ে আছে হাঁহৰ কথা কোৱাৰ লগে লগে। যাম যোৱা, কেলে নাযাম নো? ভূত অকল মুখহে কয়। খাব পালেনো চবেই মাংস খাইচোন, কোনেনো নাখায়? তইচোন দিলে খাবি, নাখাবি নে কিহে? খাম, কেলেনো নাখামনো? খালি তোৰ লিখীয়া লেলেতিয়াই নাথাকোঁ যে। ওপৰতহে লেলেতিয়াই দেখুওৱা নাই, ভিতৰত বা কিমান লেলেতিয়াই আছ, তইহে জানিবি সেইটো কথা। ঐ কথা চাই চিতি কবি, মই সিমান তোৰ লিখীয়া ভূত নহয় বুজিছা। খোৱা হ'লে কেতিয়াবাই বৈ যাম বুলি ক'লোহেঁতেন। পেহীহঁতৰ ঘৰলৈ গ'লে মানে তেতিয়াহ'লে তোৰ মাংস বাতিটো মোকে দি দিবি তেতিয়াহ'লে। তোৰ সিমান খাবলৈ মন নগ'লে, তই যদি ভূত নহয়। মোক দিয়া পাতিটো তোকে লাগে না? ইমান যে তোৰ মাংস খাং লাগি আছে না? অথনিপা মই তাৰমানে এনেহে বকি আছো, খাং লাগিছে বুলি। তোৰ খাং লাগিলে কি হ'ব ক? পেহীহঁতি বা দিয়ে না নিদিয়ে দিম বুলি কথাষাৰহে কৈ থৈ গৈছে, এনেওতো ক'ব পাৰে। সেয়াও এটা কথা নহয় ন? এটা যদি লোভ পানী পেলাই যাওঁ মুখৰ পৰা, তাত যদি নিদিয়ে পেহীয়ে কিহে কৰিবি তাৰপাছত? যদি নিদিয়ে জিভা উলিয়াই আহি পেলাম ক চুচৰি বৈ যাং ক যি হ'লেও। দিয়ে না নিদিয়ে পাছৰ কথাচোন সেইখানো গৈ চালে গম পামেইচোন। হওক দে হওক, বৈ তেতিয়াহ'লে সোনকালে আহি পেলাব লাগিব। ভাত খাই মই খোজকাঢ়িব নোৱাৰো দেই, মোৰ ভাগৰ লাগে। অলপমান বহি ল'ব লাগিব জানো, ইমান জল্দি আহিব নোৱাৰো। মৰাটো এইটো, মই সেইষাৰ কথা নাই কোৱা নহয়। সোনকালে আহিব লাগিব, গধূলি হোৱাৰ আগতহে বুলি কৈছো। মই কি জানো ক? ভাত খাই উঠিয়ে আহিবই লাগিব বুলি ভাবিছো ক। বৈ তেতিয়াহ'লে এতিয়া, লেকচাৰ পিটি থাকিলে নহ'ব। কথা চবৰে ভুল হয়, তোৰতো ভুলেই হ'ল এতিয়া। কথা খাই ভুল হোৱা নাই ক, ভুল হ'লেই হওকচোন, সেইকাৰণে গছত লগা ভুল নহ'লে হ'ল। এইটো যে পেহীহঁতৰ ঘৰ পৰা আহোঁগে, মাতি থৈ গৈছিলে সি কালি। পেহীয়ে মাতিছিলে। খানা দেখাই আছে পাইচোন তেতিয়াহ'লে। পুৰা খানা দাঁত আছে বোলে। হাঁহ এটা মাৰিম বুলি কৈছিলে আমি গ'লে। ভুমটো খুৱাব, কামহে লগাব তহঁতক চাই থাক। হাঁহ এটা মাৰি কেনে খুৱাম বুলিহে মাতি থৈ গৈছিলে সি। কাম লগাম বুলি মতা নাই বাৰু এতিয়ালৈকে। গ'লে পাছতে গম পাবি ক, হাঁহে মাৰি খুৱাই নে কামে লগাই। যি হ'লেও দাইটি আমি গৈ থাকোঁ দেই, আমাৰ দেৰিয়ে হৈছে, সোনকালে যাব কৈছিলে। যাওঁ নাযাওঁ সেইখানো তহঁতৰ কথা ক, আমিনো এনেও ধৰি বান্ধি ৰখা নাই নহয় তহঁতক। বুঢ়াটো যে বল পুতুকন, জল্দি ঘূৰিব লাগিব যে, নহ'লে আমাৰ দেৰি হৈ থাকিব। ভেবেলা পেহীয়েকজনী বৰ বাহাদুৰি পায়, এই মৰাকেইটাকহে মাতে অকল। আমাক খেলে এদিনো মাতি নাই পোৱা পায়। কেনেবাকে সঁচাকে হাঁহ খাবলৈ মতা নাইতো, বৈ নহ'লে পিছে পিছে গোন্ধকে লৈ আহোঁগে। তই ঠিকে কৈছ দেই, বৈ। যদি মিছা কথা কৈছে সিহঁতক কালিলৈ লাজ দিব পাৰিম, ঠিকছে এষাৰ ক'ব পাৰিম। যদি সঁচাকে কৈছে তেতিয়াহ'লে এটা কাম কৰিম, আমি ওলাই দেখুৱাম যে খাবলৈ মাতিলে খাই থৈ আহিম ক ন? ভালে হ'ব। বৈ বুঢ়া, তই কিন্তু অলপ চুপচাপ যাব লাগিব। তোৰ গন্ধলটো বৰ বাজে ঘৰ ঘৰকে, নহ'লে গমে পাই দিব। আচোন তই। ভেবেলা আকৌ কালি মই ইমান বৰকে মাতি থৈ আহিলো, ইমান দেৰিলৈকে অহা নাই, একেটা কি কৰিছে বা সঁচাকে। হেৰি, ভেবেলাহঁতক তই মাতি থৈ আহিলেই হয়, কিবা খুৱাম বুলি কৈ থৈ আহিলি নেকি ক কেনেবাকে? হাঁহ মাংস খুৱাম বুলি ক'লো। হাঁহ এটা মাৰি কেনে খুৱাম, তহঁতি যাবি বুলি কৈ থৈ আহিলো। দোকানত বোলে বৰ যে হাঁহ মাংস খাং লাগিছে হেনো। 500 টকা যাবচোন এটা হাঁহত। সিহঁতৰ কিবা এটা কাম জানো লগাব লাগিব দেই, নহ'লে যে নহ'ব ক। আপুনি যে মানুহ আৰু দেই। বেচা ল'ৰাকেইটা ইমান দিনৰ মূৰত আহিছে, হাঁহ এটা খাম বুলি কৈছে। খাং লাগিছে দেখিয়ে বেচা খাম বুলি কৈছে ক। সিহঁতি ক'ত পাব নহ'লে কচোন? একো কাম চাম লগাই থাকিবলৈ নাই। ক'ত পাব হেনো? কিনিলেই পাবচোন বজাৰত। পালে কি হ'ব ক, পইচা থাকিব লাগিব যে হাতত। পেহী কি কথা পাতি আছিলেনো? তহঁতৰ কথাই পাতি আছিলো ক পেহাই মই, ইমান দেৰিলৈকে নাই অহা আছিলি। মই কৈছিলোগে মিছা দেউতাক সোনকালে যাম বুলি, ইহে অলপ দেৰি কৰি আছে ক। এতিয়া তাৰমানে তই মুখহে ফচালি। ভেবেলা, তহঁতি আজিকালি নহাই হলি যে, কিবা বেয়া পালি নেকি মোক? নাই পোৱা পেহা, কেলেনো বেয়া পাম? এনেই অহা নাই হৈছিলো আকৌ, গাহৰি 2টা ললোং যে, সেইকেইটাৰ লগত লাগি থাকোতে দিনটো যায়, সেইকাৰণে টাইমে নাই পোৱা হৈছিলে আকৌ। কি গাহৰি ললি তহঁতি? গাহৰি ললে হেনো এটি। সেইদিনাখনি মই যাওঁতে মোৰ আগত কৈছিলে, মই আকৌ আপোনাক ক'বলৈ পাহৰি থাকিলো নহয়। ভালে
হৈছে দে ভালকে দানা পানী দিব পাৰিছ না দিছোং দিয়া খা য'ত ত'ত কচু বিচাৰিবলগীয়া হৈছে ক সেইবোৰেতো গাহৰি দানা আৰুনো কিহে দিবি নহ'লেনো হাই যে ভেবেলা এতিয়া তহঁতি আহিলি কাম এটা কৰিব লাগিব নহয় কিবা কামহে কৰিব লাগিব নেকি আমি এনেকুৱা কাম নহয় কৰা হাঁহটো মাৰিব লাগিব যেতিয়া তহঁতিয়ে চব কৰিব লাগিব মই আকৌ ভাবিছিলাম বেলেগ কিবা কাম কৰিব লাগিব হ'ব হ'ব চিন্তা নকৰিবি আমাৰ দেউতাই সেইবোৰ কামত এক্সপাৰ্ট আছে ভেবেলা তেতিয়াহ'লে তই হাঁহটো বান্ধিয়ে থৈছোং অকল ধৰি কিনে গোটেই কামখিনি কৰিহে দিব লাগে হয় নেকি বৈ তেতিয়াহ'লে পুতুকণ তয়ো যা নহ'লে অলপ সহায় কৰি দে সোনকালে হ'ব মই অলপ সহায় কৰি দিমগে ন সোনকালে হ'ব তেতিয়া পেহাটো আজিকালি বৰ ভাল হ'ল যেন পাওঁ পাই কি হ'ল ৰখি কেনে কি গুণগুণাই আছ নহয় সেই চেলা 500 টকা গ'ল মোৰ পকেটত কিবা শুনিছ না তই শুনিছো ভেবেলা কেতিয়া মাতি লৈ গৈছে হাঁহটো বান্ধি থৈছে বোলে হয় নেকি তেতিয়াহ'লে কিহে ক ভিতৰলৈ সোমাই যাওঁ নেকি আমিও কি ক'বা আজি হলো মোৰ যে লোভ পানী টপ টপ পৰি আছে দেই তাতে মতাৰ হাঁহ বোলে হয় নেকি মতাৰ হাঁহ তেতিয়াহ'লে ৰৈ নাথাকো সোমাই যাম এনেকে নমতাকে সোমাই গলে কিবা কয় যি কৈ থাকিব খাব পালে হ'লতো নেজাং নহলে ভেবেলা এতিয়া আকৌ আমি কৈ থৈ আহিলো অলপ পকৰ পাছতে ওলালেহি বুলি লাজ দিব পাৰে শেষা যে হয় ঠিক তেৰিকা ভেবেলাহঁতক এনেই বেয়াকে কৈ পালো নহয় নহ'লে আজি হাঁহ মাংস খাবলৈ পাংচা এতিয়া নহব আৰু আশা গ'ল বল যাংগে যি হলো ইয়াত বেছিকে কথা পাতি থাকিলেও শুনি পাব আকৌ বৈ বৰ আশা থাকি গ'ল পাই হাঁহ মাংস খাবলৈ পানী নৰৈছে দেই কি ৰখি ললি আকৌ কৈছো ইমান যে নিচৰিবি